যিহেতু কাৰ্বি আংলঙৰ নিচিনা এখন জিলাৰ পৰা গৈ পেলাই MTV ৰডিছত আপুনি অংশগ্ৰহণ কৰিছে, তাৰ বিষয়ত অলপ আপোনাৰ পুৰা সম্পূৰ্ণ জাৰ্ণিটো আৰু আপোনাৰ অনুভৱটো জানিব বিচাৰিছোঁ। সম্পূৰ্ণ জাৰ্ণিটো ক'বলৈতো একদম বহুত লম্বা হৈ যাব, বিকজ সৰুৰ পৰাই মই যেতিয়া কাৰাটে কৰি আছোঁ, তো মই অলৱেজ মানে লাষ্ট ইয়েৰ মোৰ কাজিনে মোক ক'লে যে লাইক তোমাৰ ভিতৰত মানে কি কওঁ কাৰাটেটো অলৰেডি আছে আৰু তুমি ডেন্সো কৰা, এইকেইটাও কৰা, অলপ এক্টিঙো অলপ ভাল কৰা, যেতিয়া মানে মই এনেই এক্সপ্ৰেশ্যন দি থাকোঁ বাৰু যেনেকৈ এতিয়া দি আছোঁ, চ' সেইটো কাৰণে তুমি দিব পাৰা, ইউ কেন গিভ ইট আ শ্বট সেনেকৈ বুলি ক'লে আৰু চ' দেটছ দ্য ৰিজন আই গিভ ইট আ শ্বট এণ্ড মেবি সৰুৰ পৰা যিমান কষ্ট কৰিছোঁ এইটো পেইড অফ হৈছে বাৰু, তেনেকৈ ক'ব পাৰিম। আপুনি কিমান বয়সৰ পৰা আপুনি এই জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলে? মাৰ্চেল আৰ্টৰ জাৰ্ণি মই কাৰাটে কৰিছিলোঁ when I was একচুৱেলি মোৰ পাপাই কোচ হয়, চ' বেচিকলি মই যেতিয়া জন্মৰ পৰাই ব্ৰেইনত ডিচাইডেড কি মই কাৰাটে পাব আছে, কৰিব আছে মানে, চ' দেটছ ৱাট। আৰু আম চ' চৰি মই এছামিছত ইমান ফ্লুৱেণ্টলি নহয় বাৰু, মানে মই ট্ৰাই কৰি আছোঁ এছামিছত ক'ব কাৰণে, চিন্স মই অসমীয়া আছাম ৰিপ্ৰেজেণ্ট কৰি আছোঁ তেতিয়া। MTVত কেনেকুৱা লাগিছে আপোনাৰ তাত বিচাৰকসকলৰ যেতিয়া আপোনাক আঁকোৱালি লৈছে, আপোনাৰ সেইটো সময়ত অনুভৱটো অলপ জনাব আপুনি? চিলেকশ্যনটো হৈ গৈছে বাৰু, বাট এতিয়া আগত কি হ'ব সেইটো মই একদম ডিছক্ল'জ একদমেই কৰিব নোৱাৰোঁ, বাট অডিশ্যন হ'ল লাষ্ট ইয়েৰ অক্টোবৰত, ত' যেতিয়া গৈছোঁ বাৰু তেতিয়া মোৰ বাৰ্থডেও আছিল, ত' ভগৱানৰ পৰা মই খালি এইটোৱে প্ৰাৰ্থনা কৰি আছোঁ যে ভগৱান এবাৰ বাৰ্থডে উইচটো মোৰ এইটোৱে হয় কি মোৰ চিলেকশ্যন হৈ যায়, আৰু থেংক গড মানে গ্ৰেচফুলি মানে হৈও গ'ল বাৰু। কাৰ্বি আংলঙৰ পৰা পোনপ্ৰথমবাৰ MTVত যাবলৈ আপুনি সক্ষম হৈছে, আপুনি আৰু নৱপ্ৰজন্মক আপুনি কেনেকৈ আহ্বান জনাব যে MTVত যাবৰ বাবে? তোমালোকৰ এবাৰ মানে যদি তাতে যায় বহুতকেইটা অপৰচুনিটিজ খুলি যায়, চ' মই য়াং জেনেৰেশ্যনত তাকো সেইটোৱে ক'ব বিচাৰোঁ যে লাইক along with studies and along with sports explore your potential, তাকি মানুহতে গম পায় যে অসম এটা জাগা আছে, কাৰ্বি আংলং এটা জাগা আছে, তাকে অলপ স্প্ৰেড হয়, আমাৰ কালচাৰটো বেলেগ হতেও দেখি পায়। কাৰ্বি আংলঙত আজি আপুনি বোকাজানত উপস্থিত হৈছেহি, এই কেৰাটে বিষয়ে কি ক'ব? কাৰাটে মোৰ কেৰিয়াৰ, যদি মই কাৰাটে নাজানিলোহেঁতেন তাতে মোৰ ৰিপ্ৰেজেণ্টেশ্যনটোও ইমান ভাল নহ'লেহেঁতেন, মানুহে ইমান মৰমে নিদিলেহেঁতেন, চ' কাৰাটে সেইটোৰ কাৰণে মই তাতে গৈছোঁ, সেইটোৰ কাৰণে মই ছিলেক্ট হ'লোঁ, তাৰ লগতে মোৰ এড হৈছে বাৰু, বাট কাৰাটে ইজ দ্য বেষ্ট। ডান্সিং কাৰাটে উপৰিও আপোনাৰ বেলেগ হবি কিবা আছে নেকি? আই লাভ পয়েট্ৰি, মই লিটাৰেচাৰ ষ্টুডেণ্ট হয় যেতিয়া মই পয়েট্ৰি অলপ ভাল পাওঁ, এণ্ড সেইটোৱে আৰু। আপোনাক এই জাৰ্ণিত সকলোতকৈ বেছি ছাপোৰ্ট কোনে কৰি আছিলে? ক'ব গ'লে মই ঘৰতে পোৱাই নাছিলোঁ, নিজে মানে মই ভাবিলোঁ যাওঁ, যেতিয়া মই যাম পাই গ'লে মানে যেতিয়া মই দুটা অডিশ্যনটো মই যেতিয়া ক্লিয়াৰ কৰিলোঁ, মই পাপাক ক'লোঁ যে পাপা মই পালোঁ, ত' কণ্টিনিউছলি মোৰ পাপা মোৰ আণ্টি কণ্টিনিউছলি ছাপোৰ্ট কৰি আছে। থেংক ইউ ছ' মাছ। থেংক ইউ, বেষ্ট উইচেছ।